আজি পাই কেইটামান মাহৰ পৰা পৰিস্থিতি খুবেই বেয়া চলি আছে বেয়া মানে মোৰ নহয় ধুনু কলিজাহঁতৰ মাকৰ আৰু সেয়েহে ধুনু কলিজাহঁতৰ ঘৰত থাকিবলগীয়া হৈছে কিয়নো গমটো পাইছে চাগে আগৰ ভিডিঅ'টো মই আপলোড কৰিছিলোঁ দেউতাকে যিহেতু বেলেগ এজনী বিয়া পাতিলে ন মাকে কোৱা মতে আন মানে ৰাইজৰ মুখেৰে শুনা মতে আৰু ফটোও পাইছিলোঁ আৰু সেয়েহে মানে খুবেই বেয়া লাগিছিল সেইটো কাম কৰিব নালাগিছিল আৰু মাকৰ একেবাৰে পৰিস্থিতি মানে এইটো হৈ গৈছে মানে চলাব কোনে খুৱাব কোনে সেনেকুৱা নিচিনা হৈ পৰিছে আৰু যিটো ল'ৰা আছিল ল'ৰাটো এতিয়া মানে ধৰক অলপ ইফালে সিফালে আৰু ঘৰত কাজিয়া থাকেই দেখোন গমটো পায় আৰু সেয়েহে মানে এইকেইদিন মই থাকিবলগীয়া হৈছে থাকিছোঁ আৰু যিহেতু গম পাইছে ন ময়ো এটা সুবিধা পাইছোঁ যিহেতু মোৰ মা নাই ন আৰু তাইৰে মা হওক বা মোৰে মা হওক তেতিয়া মানে চাবলৈ বা মানে মা বুলি মাতিবলৈ এটা সুযোগ পাইছোঁ আৰু খুবেই ভাল লাগিছে কিন্তু এই যিটো পৰিস্থিতি হৈছে ন সেই পৰিস্থিতিৰ কাৰণেহে খুবেই বেয়া লাগিছে আৰু ময়ো তিনিচুকীয়া যাবলগীয়া আছিল কিয়নো মানে এটা মাইক আনিবলগীয়া আছিল আৰু এতিয়া যাওঁ ভিতৰলৈ ধুনু কলিজাৰ মাকক সুধি চাওঁ মানে ক'ৰ পৰা বিয়া পাতিলে মইতো আগত তেনেকৈ নাহোৱে ন গমটো পাইছে আগত মোক তেনেকৈ ভালো পোৱা নাছিল আৰু এতিয়া দেখিবলৈ পাইছে ওপৰত টিংপাত চিংপাত নাই মানে কিয়নো টিংপাত নাই গমটো পাইছে চাগে এই ঘৰৰ টিংপাতখিনি খুলিছিল কিয়নো খুলিছিল ঘৰখন ভালকৈ বনাম বুলি টিংপাত লগাম বুলি কিন্তু কি হৈ গ'ল মানে হঠাৎ যেহেতু বিয়াখন হৈ গ'ল আৰু টিংপাত লগোৱাটোৱে নহ'লগৈ এতিয়া ভিতৰত আছে মাকক সুধিম তাৰ পৰা লাহেকৈ মই তিনিচুকীয়া ওলাই যাব লাগিব মানে যোনে হ'লেও মোক লগ পালে সুধে মানে দেই আৰু সেয়েহে মই কথাষাৰ কৈছোঁ মানে ডাইৰেক্ট মাকৰ মুখৰ পৰা জানি লোৱাটো ভাল হ'ব আৰু বুঢ়া কালততো পগতি লৰিবলৈ কিহে পাইছিলনো নাজানো আৰু কি হৈছে এইফালে আমাৰ পখিলা বেটী আৰু এইফালে ধুনু কলিজা বহি আছে ঐ দেখা কি কৰি আছে তোমালোক দুজনী হেই কি কৰি আছে মোক কথা এষাৰ সুধি আছিলে হা ক'ৰ পৰা বিয়া পাতিছিল এই কাক নহয় এই আমাৰ চচু বুঢ়াই যে বিয়া পাতিলে যে আৰু এজনী সেইজনী হিষ্টৰী ঢেৰ প্ৰথমতে গ'ল বৰ জনাইতো 3টা ল'ৰা ছোৱালী আছে প্ৰাঞ্জল কমল আৰু অকণি তাৰপিছত আকৌ গ'ল পঞ্জাৱী এটালৈ 17 দিন থাকিলে আমি গৈ ধৰি আনি ঘৰত থৈ দিলোঁ তাৰপিছত গ'ল মোৰ নিজৰ দেওৰটোলৈ দেওৰটোৰ পৰা গৈ ইটানগৰত থাকিলে ইটানগৰত থকাৰ পিছতে এতিয়া 4 নম্বৰত আমাৰ ৰাজুৱে পাইছেগৈ মানে মোৰ হেৰি পৰপ্ৰেমিকীয়া ৰাজুৱে পালেগৈ কথাটো বুজি পাইছাই নহয় আগত বিয়া পাতিছিলে নি আগতো মানুহগৰাকীয়ে 3বাৰ বিয়া পতা এইবাৰ 4 নম্বৰ গৰাকী পাইছেগে আৰু সেই যে কলি যুগত এতিয়া এই একে ঘৰতে 5টা ল'ব হেনো তাৰ ককা তোৰ ককা দেখিছ নাই খাতাৰনাক আছে বুদ্ধি হোগা তেৰা ককা জবানী হে তেৰা ককা বেছি ময়ো সুধি নাথাকো মানে গমটো পাইছে মানে কিনো সুধি থাকিম মানে আৰু কিন্তু আমাৰ বুঢ়াই মাজনী কিন্তু খাতাৰনাক আনিছে দেই আৰু মাজনী মানে মই দাদা বুলি মাতো হা দাদা হয় ৰিলেশ্যনৰে হয় দাদাৰ মাকক লৈ গুচি আহিলে আমাৰ চচুৰ বুঢ়াই দাদা মানে মোৰ বাৰু তেনেকৈ ৰিলেশ্যন নাই গম পাইছে মোৰ ৰিলেশ্যন বুলি নাভাবিব মোৰ কোনো ৰিলেশ্যনৰ মানুহে নাই এই পৃথিৱীত মানে ভাইটি আৰু মানে এহেঁতৰ ঘৰখনৰ বাহিৰে কোনোৱে নাই আৰু মানে ধুনু কলিজাহঁতৰে কিবা ৰিলেশ্যনৰ লাগে আৰু ময়ো দাদা বুলিয়ে মাতো মানে তাৰ মাকক লৈ গুচি আহিলে এতিয়া ময়ো তিনিচুকীয়া ওলাব লাগে মোৰ কোনো নাই বুলি ছাবস্ক্ৰাইবাৰসকলে গম পালে মোক বহুত গালি দিয়ে মানে সেইষাৰ কথা ক'লে আৰু সেয়েহে তোমালোকক কৈছোঁ তোমালোক আছা ন আৰু সেইষাৰ কথা মই আগতীয়াকৈ কৈ দিছোঁ মানে কমেণ্ট বক্সত গালি খোৱাৰ আগতে মানে বহুতে কয় দেই মই যদি কওঁ মোৰ কোনোৱে নাই বুলি কেতিয়াবা দুখ লগাৰ সময়ত আৰু তেতিয়া বহুতে মানে গালি দিয়ে আৰু আমি নাই নেকি তোমাৰ বাবে বুলি আৰু তেতিয়া মানে মা কৈছোঁ কিবা এটাই ভাল লাগে আৰু তোমালোক আছা ন আৰু সদায় এনেকৈ থাকিবা আৰু বাইকখন পিছফালে আছে লওঁ লাহেকৈ ওলাই যাওঁ শুনা আকৌ এইফালে মই যাওঁ হা তিনিচুকীয়া হা বেটি কিবা লৈ আনা যোৱা লৈ আনা বাইকখন উলিয়াই লওঁ একেবাৰে টাটা মাম খাই আছে তাই টাটা দেখা এইফালে চুমু যাওঁ টাটা আজি এই ৰাইডটোত মোৰ লগৰে এজন যাব লগৰ মানে গাঁৱৰে হয় পাপু পাপু ওলালি হেলমেট লৈছ নাই হা হেলমেট ফটা হৈ যাব চলি যাব লগত ইও যাব বা গেট খুলি দিবলগীয়া হৈছে টিঙৰ গেট বনাই থৈছ দেখোন নাই ঘূৰি আহিম কি টেনশ্যন লৈছে নি মায়ে কিবা সুধি আছে থাকিবি নে ঘূৰি আহিবি কথা পাতি লওঁ এতিয়া ওলাই থাকোঁ আৰু ই আৰু মই একেবাৰে পামগৈ তিনিচুকীয়া মানে এইফালে ভাইটি যাবি নেকি আজি লাষ্টটো কি ভাবিছিলে কেমেৰা অফ আছে বুলি অন আছে বুলি গম পাই কিনি লগে লগে পলাইছে বাই টাটা হা কাম এটা কাৰণে
এইডোখৰৰ পৰা পলালে সেইডোখৰৰ পৰা সুধি আছে ৰাতিপুৱা কেলৈ ফোন কৰিছিলি হেনো ঠিক আছে দে যাওঁ আহোঁগৈ তিনিচুকীয়া একেবাৰে শুনাই আছোঁ আজি গমটো পাইছে যিহেতু ইমান দূৰলৈকে বাইক চলাই যোৱা কথা আছে আৰু সেয়েহে গাঁৱৰ যিটো বুঢ়া নামঘৰ বুলি কয় নামঘৰত এটা সেৱা কৰি যোৱা ভাল ওম ব্ৰহ্মবিদ্যা গংগা মাতা বজৰংবলী সৎমাতাই নমনা মহা ভালে কুশলে নিবা আৰু ভালে কুশলে ঘৰলৈ আনিবা এতিয়া চিধা গৈ আছোঁ আমি তিনিচুকীয়া মানে একেবাৰে বগীবিল হৈ তিনিচুকীয়া পামগৈ তিনিচুকীয়া যাবলৈ হ'লে আমাৰ ঘৰৰ পৰা সোঁফালে সোমাব লাগিব সোঁফালে মানে এইফালে আছে চিলাপথাৰ টাউনৰ পৰা একেবাৰে আপোনাৰ গমটো পাইছে বগীবিল উঠিব লাগিব বগীবিল যিখন দলং হয় আৰু দলঙত উঠি দলঙৰ পৰা আপোনাৰ যিটো কি বুলি কয় চুকাফা তিনিআলি যাব লাগিব চুকাফা তিনিআলিৰ পৰা ফাট মেলি কিনি আমি একেবাৰে তিনিচুকীয়া পাবগৈ লাগিব এইখনেই হৈছে আমাৰ দিছ ইজ দ্য চিলাপথাৰ পাৰ হোৱাৰ লগে লগে আমি পামগৈ বগীবিল পাৰ হোৱাৰ পিছত ডিব্ৰুগড়ো যাব পাৰি কিন্তু আমি ডিব্ৰুগড় নাযাওঁ ডিব্ৰুগড়ো যাবলগীয়া আছে ডিব্ৰুগড় কেইদিনমান পিছত যাম মানে লাহেকৈ কাম এটা আছে সেই কামটো আপোনালোকক দেখুৱাম মানে ছাৰপ্ৰাইজ এটা আছে আৰু সেই ছাৰপ্ৰাইজটো আপোনালোকক দিবলৈ হৈ বাট চাই আছোঁ কেইটামান দিন মাজত বাকী আছে ক'ৰবাত যোৱা নেকি কলেজৰ পৰা তিনিচুকীয়া হা কেমেৰা অন আছে ঠিক আছে হয় দা AS22 ব্লগ PAC AS22 ব্লগ ঠিক আছে আহোঁ বাৰু লগ পাম কৈ থাকোঁ আহিয়ে মানে কেতিয়াবা যেতিয়া মাইণ্ডটো মানে অকণমান বেয়া হৈ থাকে ন আৰু তেতিয়া মই কি কৰোঁ ঘৰত চিধা চাবি উঠাওঁ হেলমেট উঠাওঁ বাইকত বহোঁ চিধা ওলাই আহোঁ আৰু তেতিয়া ছাবস্ক্ৰাইবাৰসকলক যেতিয়া লগ পাওঁ আৰু তেতিয়া কিবা এটাই ভাল লাগে আমাৰ চিলাপথাৰৰ ৰাস্তাসমূহ দেখুৱাইছোঁ আপোনালোকক এইফালে চাওক ভঙা চিঙা একদম ৰাস্তা মাজমজিয়াত ভঙা আপোনালোকে দেখিবলৈ পাইছে আৰু এতিয়া মই তিনিচুকীয়া গৈ আছোঁ নহয় আৰু তিনিচুকীয়াত দেখামগৈ তিনিচুকীয়া যিবোৰ ৰাস্তা ন তাত কি ধুনীয়া ৰাস্তা তিনিচুকীয়াৰ পৰা যেতিয়া চিলাপথাৰলৈ ঘূৰি আহোঁ তেতিয়া নিজকে এনেকুৱা যে অনুভৱ হয় 2002 চনলৈ আকৌ মই ঘূৰি আহিলোঁ নেকি পাৰ হৈ আহিলোঁ চিলাপথাৰ এতিয়া আমি যাম লখিমপুৰ ধেমাজি ৰোডলৈ আৰু লখিমপুৰ ধেমাজি ৰোডৰ পৰা আমি ফাট মেলিব লাগিব ডিব্ৰুগড়লৈ ডিব্ৰুগড় নাযাওঁ বাৰু আমি ফাট মেলি কিনি তিনিচুকীয়াহে যাম এইফালে যাব পাৰিব আপোনালোকে জোনাই পাছিঘাট আৰু যদি এইফালে যায় তেনেহ'লে একেবাৰে পাবগৈ লখিমপুৰ গুৱাহাটী ধেমাজি য'ত যায় আৰু যাব পাৰে আমি এইটো ৰাস্তাৰ পৰা মাজেদি ফাট মেলিব লাগিব এইফালে আমিও আহোঁতে আহি পাই গ'লোঁ কোলাজান পাৰ হোৱাৰ পিছতে পামগৈ বগীবিললৈ সোমাই যোৱা ৰাস্তাটো ভণ্টি বগীবিল কোনফালেদি যায় বগীবিল এইফালেদি গৈ কিনি চিধা যাম ন থেংক ইউ আহোঁ বাৰু দেই বগীবিল আগত যাব পাৰি বুলি কৈছে এইফালেদি সোমাই যাবলৈ চিনি পাওঁ যদিও মানে এইখন জেগাতে অলপ মানে কনফিউজ হৈ যায় এইফালে এবাৰ দেখুৱাই দিছোঁ কোলাজানখন হয়তো আজিৰ পৰা আৰু প্ৰায় 10 বছৰৰ পিছত সলনি হৈ যাবও পাৰে এই ভিডিঅ'টো থাকি যাব সেই দিনলৈকে আৰু এতিয়া পাৰ হৈ কিনে আমি আগত ৰাস্তা পাম বগীবিললৈ সোমাই যোৱা বগীবিলৰ ৰাস্তাত উঠি একেবাৰে সোমাই আছোঁ আৰু এই ৰাস্তাটোৰে চিধা গৈ থাকিলে আপোনালোকে পাবগৈ ধেমাজি লখিমপুৰ আৰু মোক এইফালে সোমাই যাব কৈছে বাওঁফালে সোমাই গ'লে আমি পামগৈ বগীবিল দলং আমিও সোমাই আহিলোঁ সোমাই অহাৰ পিছতে এইফালে দেখিবলৈ পাইছে আপোনালোকে আৰু তিনিচুকীয়া দেখিবলৈ পাইছে আপোনালোকে 87 কিলোমিটাৰ আছে ডিব্ৰুগড় 42 কিলোমিটাৰ আছে গৈ থাকিব লাগিব আমি আহি ইয়াতে অলপ ৰৈ দিবলগীয়া হ'ল এইফালে দেখিবলৈ পাইছে আমাৰ যিটো ইণ্ডিকেটাৰ হয় ন ওলমি আছিলে আৰু ইণ্ডিকেটাৰটো এইফালে দাদাই লগাই দিব ফেভিকুইট দি লগাই দিব মানে আৰু পামো মাৰিবলগীয়া আছিলে পামো মাৰি ল'লোঁ আৰু লাহেকৈ ওলাম আৰু বগীবিল ইয়াৰ পৰা কিমান কিলোমিটাৰ আছে দাদা বগীবিল 12 কিলোমিটাৰ ন ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ আছে বুলি কৈছে আৰু ইয়াৰ পৰা তিনিচুকীয়া আমি আহি পাম গধূলি ৰিটাৰ্ণ ৰাতি হৈ যাব নেকি ৰাতি হৈ যাব বোলে ওলমি লাগিলে লাও নহয় ইণ্ডিকেটাৰ আছিলে সেইফালে লগাই দিলে আৰু কেইটকা দিব লাগিব 30 টকা আছে হ'ব নহয় ন এইটো লগাই দিলোঁ 30 টকা এইটো 30 দিলোঁ বেয়া চেনা পাব ওলাই থাকোঁ বৈ আমিও ওলাই থাকোঁ মানে দাদা লগ পাম দেই বেয়া চেনা হ'ব 30 টকা আছিলে কাৰণে 30 টকাই দি দিলোঁ মানে বেয়া পাইছে নেকি পিছত আহিলে কেতিয়াবা মিলাই যাওঁ কেইটকা দিব লাগিব 500মান নেলাগে ধেমালি কৰিছোঁ আহোঁ বাৰু দেই পাই আছোঁ মানে এতিয়া চিধা বগীবিলত উঠিমগৈ আমাৰ অসমৰ সকলোতকৈ দীঘল ব্ৰিজখন ন হয় নাই হয় ওলাই আছোঁ দাদা অকণমান আঁতৰি দিব ঠিক আছে দাদা বাই এতিয়া চিধা গৈ থাকোঁ আৰু ইয়াৰ ৰাস্তা কৈছোঁ নহয় ইয়াৰ ৰাস্তা আচৰিত ৰাস্তা আৰু মই আগত গৈ বস্তু এটা দেখুৱাই আছোঁ আপোনালোকক দেখি আচৰিত হ'ব আৰু আপোনালোকেও এটা বিজনেছ কৰিব পাৰিব মানে সেইটোক দেখুৱাম মই বস্তুটো আৰু সেই বস্তুটো চোৱাৰ পিছত ময়ো বিজনেছ কৰিম বুলি একদম টানা আজৰা লাগিব মানে আপোনালোকৰ মাজত মই কৈছোঁ নহয় মই বিচাৰোঁ যাতে মোৰ কাৰণে আন কাৰোৰে কাজিয়া হ'ব নালাগে আপোনালোকে এইবোৰ গাঁত দেখিবলৈ পাইছে ইমান ডাঙৰ গাঁত আৰু ইয়াতে পানী ৰাখি মীন পালন কৰিব পাৰিব মানে মই কৈছোঁ নহয় আগত আৰু ৰাস্তা মই দেখুৱাই আছোঁ ৰাস্তাবোৰত আপোনালোকে গাঁতবোৰ দেখিবলৈ পাব একদম আচৰিত গাঁত আছে মানে একদম বাইক ইয়াত লাহে চলাব লাগিব সেইবিলাক দেখিবলৈ পাইছে কিমান ডাঙৰ গাঁত ৰাস্তাৰ মাজে গাঁত আৰু মানে গমটো পাইছে হাঁহিছে কনেং পাপু তোক দেখি ছোৱালীয়ে জোকাইছে দেখিছ নাই ঘৰত মাইকীয়ে গম পালে থ'ব তোক আৰু এইফালে দেখিবলৈ পাইছে গাঁত
মীন পালন কৰিব পাৰিব আৰু আপোনালোকে কিন্তু মীন পালন কৰিবলৈ আহিবই হয় কাজিয়া হাজা নকৰিব এইটো গাত মোৰ সেইটো গাত তোৰ Silapathar to Dibrugarh Road. ঐ ব্ৰহ্মপুত্ৰৰ ওপৰত ঐ দেহা ঐ দলং হ'ব বগীবিল স্কুটাৰ লৈ মই দেহা ঐ ডিব্ৰুগড়ত সোমাই দিম দুপৰীয়া তালৈ যাম ভাতে গৰা তাতে খাম ঐ কি একেবাৰে মন মাৰি আহিছ যে তই হা বাপু কি হ'ল মন চন মাৰি আহিছ যে এহে আৰু যাবলৈ আছেই দেখোন এইফালে আহি পাই গ'লোঁ বগীবিল চেকপোষ্ট মানে আপোনালোকৰ যিবিলাকে অভদ্ৰামীকে ধৰক বাইক চলায় অভদ্ৰামীকে গাড়ী চলায় তেওঁলোকৰ বাবেহে এনেকৈ কৰোৱা হৈছে মানে এইখন ব্ৰিজ হয় ন আৰু ব্ৰিজখনত বহুত ৰিস্ক থাকে আৰু সেয়েহে মানে এইখনত চেকিং বহে ইয়াত দেখিবলৈ পাইছে চেকিং আৰু আগত চেকিং বহে মানে দলঙৰ দুইটা মাথাতে চেকিং বহে এইফালে দেখিবলৈ পাইছে এইখনে হৈছে দিছ ইজ দ্য বগীবিল ব্ৰিজ অসমৰ সকলোতকৈ দীঘল ব্ৰিজখন যদি ধলা শদিয়াক ধৰিবলৈ নাযায় ধলা শদিয়া মানে মই গুগলত পোৱা মতে অৰুণাচলৰ লগত কানেক্টিং হৈ আছে বুলি কৈছে আৰু সেয়েহে ডাইৰেক্ট অসমৰ বুলিও ক'ব নোৱাৰি সেয়েহে আৰু এইখনে হৈছে অসমৰ সকলোতকৈ দীঘল ব্ৰিজখন এইখন ব্ৰিজৰ নাম হৈছে বগীবিল ব্ৰিজ আই লাভ ইউ Welcome to Buggybill Bridge. ইমান ধুনীয়া লোকেশ্যন হয় ন এইডোখৰ জেগাত ফটো মাৰিবলৈ আৰু সেয়েহে অলপ ছাইডত ৰখাই কিনি ফটো দুখন ক্লিক কৰি লওঁ ইনষ্টাত পোষ্ট দিব লাগিব ফটো দুখন ইয়াতে ৰখাই লৈছোঁ বাইকখন এইডোখৰ জেগাত আহি ৰখি কিবা এটাই ভাল লাগে মানে ভালটো লাগিব ইমান ধুনীয়া প্ৰকৃতি ইমান ধুনীয়া পৰিৱেশ আৰু ইয়াৰ পৰা হেলমেট ইয়াত থৈ লৈছোঁ একেবাৰে বগীবিল তলত পৰিমগৈ গ'ল মালি কৈছোঁ সেইটো তলত দেখিবলৈ পাইছে বিয়া পাতি বুঢ়া হ'লে এতিয়াওতো আৰু ষ্টাইলবিলাক নগ'লা দেই ল'ৰালি কেতিয়াও পাহৰিব নোৱাৰি গমটো পাইছে আৰু বয়স হৈ গ'ল কি হ'ল মানে গমটো পাইছোঁ আৰু বুঢ়া হ'লে প্ৰগতি লয় বুলি কয় ধুনীয়াকৈ ফটো দুখন মাৰিলোঁ আমি ওলাই থাকোঁ মানে একেবাৰে ক'ত তিনিচুকীয়া হেলমেট পিন্ধিলোঁ মানে ইয়াৰ চাওক না চিনেমেটিক শ্বট এটা দেখুৱাইছোঁ কি ভাল লাগিব আপোনালোকৰ Location by Buggybill Bridge. ভালটো লাগিবই কাৰণ জেগাডোখৰ খুবেই ধুনীয়া কৈছোঁ নহয় কোনোবা যদি গাড়ীৰে এই ৰাস্তাটোৰে গৈ থাকে মানে ব্ৰিজখনৰ ওপৰে গৈ থাকে নৰখাকৈ মানে থাকিবই নোৱাৰিব নেক্সট টাইম আহিলেও হ'লেও ৰখি যাম বুলি ক'ব যদি ৰখিবলৈ সময়ো নাপায় এবাৰ আহোঁতে আমি ওলাই থাকোঁ এতিয়া একেবাৰে মানে এতিয়া গৈ আছোঁ চুকাফা তিনিআলিৰ পৰা একেবাৰে পামগৈ আমি তিনিচুকীয়া আমিও পাৰ হৈ আহিলোঁ বগীবিল দলং পাৰ হোৱাই নাই পাৰ হ'ম আগতে দেখাইছিলোঁ প্ৰথম আহোঁতে আপোনালোকক চেক কৰে বুলি আৰু একেবাৰে অৱশেষত ব্ৰিজৰ ইয়াত চেক কৰে এইখন জেগা দেখিবলৈ পাইছে পুলিচ এনি টাইম ইয়াত বহিয়ে থাকে এতিয়া গাড়ী পিছফালে যাব লাগিব অকণমান যদি হৰবৰি কৰে তেনেহ'লে লগে লগে ৰখাব গমটো পাইছে আৰু পুলিচ বহি আছে গাড়ী পিছফালে লাহে ওলাব লাগিব গমটো পাইছে আৰু এইফালেও চেকিং বহি আছে সেইফালেও চেকিং বহি আছে দুইফালে চেকিং যদি সেইফালে যদি গড়বড়ি কৰে মানে পিছফালে যদি গড়বড়ি কৰে এইকণত আহি কিনি আপোনালোকক ধৰিব যদি এইকণত যদি গড়বড় কৰে সেই দলঙৰ সিটো মাথাত আপোনালোকক ধৰিব মানে ইয়াত গমটো পাইছে আৰু বচা চান্সেই নাই এইফালে আগফালে যিখন ডাম্পাৰ দেখিবলৈ পাইছে ন এই ডাম্পাৰত মানে চেণ্ট কেবল শিল বালি আমাৰ সেইটো ছাইডৰ পৰাই অনা হৈছে আৰু এইটো ছাইডৰ পৰা আমাৰ তালৈ চাপাত যায় তেনেকৈ মিলিজুলি থাকিবলগীয়া হয় আৰু এই ৰাস্তাটোত দেখিবলৈ পাইছে ন ছিগনেল লগোৱা আছে ছিগনেল বৰ্ড আছে এই ৰাস্তাটোত প্ৰায়ে গৰু মৰি থাকে মানে প্ৰায় গৰু এক্সিডেণ্ট হৈ থাকে এইটো হাইৱে হয় ন আৰু হাইৱেত প্ৰায় গৰু পাবই মানে মৰা গৰু আপোনালোকে ইয়াৰ পৰা দেখিবলৈ পাইছে টলগেট 5 কিলোমিটাৰ আছে ডিব্ৰুগড় আপোনাৰ 21 কিলোমিটাৰ আছে আৰু বাকী চাবই নাপালোঁ মানে পটাপট গুচি অহা হ'ল যে আৰু মই কোৱা নাছিলোঁ জানো গৰুৰ কথা এই দেখিছে নহয় ৰাস্তাতে আছে গৰু এনেকৈ এক্সিডেণ্ট হয় প্ৰায় এইটো জেগাত গৰু বহুত মৰে কৈছোঁ নহয় বহুত গৰু মৰে এইফালে দেখিবলৈ পাইছে দুটাকেনে গৰু আৰু টলগেট ইয়াৰ পৰা বেছি দূৰ নাই প্ৰায় ধৰক 2 কিলোমিটাৰমানহে আছে 2 কিলোমিটাৰমান আছে মানে পামগৈ মানে বেছি দূৰ নাই ইয়াৰ পৰা সেইয়া দেখিবলৈ পোৱা গৈছে টলগেটখন আৰু গৰু চাওকচোন গৰু অকণমান ছাইডত বান্ধিব লাগে অকণমান ছাইডত এৰাল দিব লাগে আৰু তেতিয়াহে ভাল নহ'লে প্ৰায়ে গৰু ইয়াত মৰে ইমান ৰাস্তাটো গেলা গোন্ধাই থাকে খুবই ভাষা নাই একদম ৰাস্তাতে ৰখি থাকে গৰুবোৰ মালিকবোৰ ক'ত থাকে গৰুবোৰৰ মালিকবোৰেহে জানিব আমি যিডোখৰ ঠাইলৈ গৈ আছোঁ প্ৰায় আৰু ইয়াৰ পৰা 52 কিলোমিটাৰ আছে আৰু ধৰক সময় লাগিব 1-1.5 ঘণ্টা পামগৈ আৰু তিনিচুকীয়া মই ওলালোঁ তোমাক চালে বুলি চাবকে যাই নোৱাৰি মই ন চকু ধুমাই ধুলি তোৰে ঘৰলৈ যালে কি কৰি ভনীয়ে থাকে চাই কি চাদা খাওঁ নেকি হা চাদা চাদা খায় অলপ দাদা চাদা পাম চাদা আপোনালোকে খোৱা চাদা আছে নেকি লগত অকণমান দিয়ক না আছে যদি মানে এই চাদা খায় মানে চাদা নাপালে এই মৰি যাব পিছত মোৰ ৰিক্স হ'ব কোনে ৰিক্স ল'ব
হা চাধা খোৱা মানুহবিলাক বহুত আচৰিত ন মোক ৰাস্তাটো কৈ কৈ আহিছে চাধা পাম নেকি সি মানুহটো চাধা খোজ সেই মানুহটো চাধা খোজ অলপ দি দিয়কচোন নহ'লে মৰি যাব পিছত কোনে ৰিক্স ল'ব হা খাই ল তই চাধা খাই মৰিবি ঐ খা জলদি খা যাব লাগে অথনিৰ পৰা চাধা চিঞৰি আছ তই চাধা খাই পাইছ বহুত শান্তি কিন্তু মই পাইছোঁ অশান্তি সাক্ষী হৈ গৈছে হা চাধা নেকি পটাপট বব যাব লাগে বাইদেউ ধন্যবাদ দেই ইয়াৰ ফালৰ পৰা চাধা যে দিলে ইয়াক নহ'লে মৰি থাকিলে তুমি যেনেকৈ কৈ আহিছে চাধা লাগে চাধা যাব লাগে বোলো যাওঁ দেই টাটা বাই বাই বাইদেউ ইয়াৰ পৰা মাকুম আৰু কিমান কিলোমিটাৰ আছে আধা ঘণ্টামান লাগিব নাই লাগিব ন ঠিক আছে আহোঁ বাৰু হা অঁ এই মাকুম পামেই আৰু এন্ধাৰ হৈ আহিছে আপোনালোকে দেখিবলৈ পাইছে সেই ঘৰলৈ ঘূৰি যাব পাৰোঁনে নোৱাৰোঁ তাৰ কোনো ঠিকনা নাই হা ক'ত ছাইডত ৰখাই দিওঁ নেকি ইয়াত ৰখাই দিছোঁ বোলো বাকী ভালে আছে ক'ত যায় আমিও এনেই ছোৱালী চাবলৈ মই কৈ আহিছোঁ ছোৱালী এজনী চাওঁগৈ বুলি মই না মামুম খেলা নাই বা লিপষ্টিক বাইদেউ বেয়া লিপষ্টিক ধৰিছে মানে হা হয় নাই ক'ত হয় ঘৰ ওচৰতে পিছত লগ পাম বৌ ঘৰতে আছে চেণ্ডেলযোৰ কি হ'ল তোমাৰ হা ঠিক আছে আহোঁ বাৰু দেই ঠিক আছে টাটা বাই বাই আৰে হা জিভা দেখাইছা নেকি বাই বাই পৰিব ঠিক আছে আহোঁ বৌ ঠিক আছে সেইফালে সেন্দুৰ নাই কাৰণে বা বুলি কৈছোঁ সেইফালে বৌ বুলি কৈ দিছোঁ মানে কেতিয়াবা মানে কথা এষাৰ ভাবোঁ যদি মই বিয়া নপতাহেঁতেন তেতিয়া মানে একদম দূৰৰ গাৰ্লফ্ৰেণ্ড এজনী বনালোহেঁতেন সদায় মানে এনেকৈ লগ কৰিব আহিলোহেঁতেন কিবা এটাই ভাল লাগিলেহেঁতেন ন মোৰ বেয়াকৈ পস্তাইছোঁ বিয়া পাতি তই পস্তাইছ নাই ঘৰত দিব এনে ধেমালি কৰিছোঁ নাই পস্তোৱা নাই আমি পস্তোৱা নাই এতিয়া কি হ'ল কচোন মানুহজনী মেন উপায় নাই মানুহজনী মেন লাহে লাহে আমিও আহি পাবৰ হ'ল আৰু বেলি পৰিবলৈ হ'ল এইফালে দেখিবলৈ পাইছোঁ চেকিন বহি আছে ৰখাব নে নৰখাই জানো হয়তো ৰখাবও পাৰে ৰখাব লাগিব ছাৰ চেকিন কৰিছে নি লাইচেন্স আছে এইখন ঠিকে আছে ন যাব পাৰি বহিলি ছাৰ মাকুম কোনফালেদি যাব লাগিব চিধা ন এতিয়া চিধা যাব লাগিব আৰু ইয়াৰ পৰা প্ৰায় আপোনাৰ মই জনামতে 4-5 কিলোমিটাৰমান আছে নেকি আমিও আহোঁতে এইফালে দেখিবলৈ পাইছে এন্ধাৰ হৈ গ'ল মাকুম ৰোড পাই গ'লোঁ আৰু মাকুম ৰোড পাই গ'লোঁ মানে ইয়াৰ পৰা প্ৰায় আৰু 3 কিলোমিটাৰমান আছে আৰু গৈ কিনি আমি পামগৈ দোকানখন আৰু দোকানখনৰ পৰা বস্তু ল'বলগীয়া আছে আৰু বস্তুখিনি লৈ লওঁগৈ আৰু পটাপট ঘৰলৈ আকৌ উভতি যাবলগীয়া আছে ছাৰ কেছ কম্পিউটাৰ কোনফালে আছে কেছ কম্পিউটাৰ এইফালে থাকিলে এইফালেও ভিৰে আছে বাৰু আমি এপাক ঘূৰিব লাগিব এতিয়া এপাক ঘূৰি কিনি দোকানখনলৈ যাব লাগিব আৰু মোৰ যিটো বস্তু ল'বলগীয়া আছে আৰু সেই বস্তুটো পটাপট লৈ লওঁ মানে এইকেইদিন খুবেই অসুবিধা হৈ আছে আপোনালোকে ভইচ কোৱালিটি শুনিবলৈ পাইছে চি চাউণ্ড এটা দিছে আৰু এক্সট্ৰা চাউণ্ড শুনিবলৈ পায় মানে মাইক এটা নাই মাইকটো বেয়া হৈ থাকিলে আৰু সেয়েহে মানে মাইক এটা ইয়াৰ পৰা নিবলৈ আহিছোঁ আমাৰ চিলাপথাৰত নাপায় মানে আৰু সেয়েহে তিনিচুকীয়া আহি পাই গ'লোঁ মাইক নিবলৈ ফাইনেলি আমিও আহি পাই গ'লোঁ এইফালে দেখিবলৈ পাইছে কেছ কম্পিউটাৰ আৰু এখন দোকানলৈ আহিছিলোঁ আৰু যিটো মোৰ লাগতিয়াল বস্তু আছিলে আৰু সেই বস্তুটো ইয়াতে পোৱা যায় আৰু বাইকখন ইয়াতে ৰখাওঁ নাম জলদি নাম পটাপট ল'বলগীয়া আকৌ ঘৰলৈ যাব লাগে মোৰ চিনাকি মানুহজন আছেনে নাই নাজানো বাৰু সুধিব লাগিব আছে যদি তেখেতে আছে বুলি কৈছিলে ক'ত আছে আহিটো পাই গ'লোঁ মানে এইটো যিটো মোৰ GoPro দেখিছে ন ইয়াত এটা এডপ্টাৰ লগাবলগীয়া হয় এডপ্টাৰ মানে ভইচৰ কাৰণে চাউণ্ডৰ কাৰণে আৰু এডপ্টাৰটো ইয়াতে আছিলে বোলে এডপ্টাৰটো আছে নহয় ন দাদা আছে এডপ্টাৰটো দিবচোন আৰু এইটোৱে হৈছে এডপ্টাৰটো এটা সৰু বস্তু কিমান হয় প্ৰাইচটো দাম 4,800 তাৰপিছত আপোনালোকে আৰু ইয়াৰ লগত আৰু এটা মাইক আছে নহয় মাইকটো দিব হা ইয়াত লগাবলগীয়া হয় মানে তেতিয়াহে চাউণ্ড কোৱালিটি অলপ ভাল আহে মানে নহ'লে তো গম পাইছে চেৰ চাউণ্ড এটা আহে এইটো মাইকটো বয়া বেলেগ মাইক নাই বেলেগ চাওকচোন 3.5 mm জেক চাব হা আৰু এইটো যিটো GoPro Hero 11 হয় 11ৰ লগত আপোনাৰ এইটো এডপ্টাৰ লাগে হয় এই এডপ্টাৰটো
নলগোৱা কেনে মাইক যদি লগায় তেনেহ'লে আপোনালোকৰ গমটো পাইছে মানে ভইচ নোলায় মানে নাহেই মানে একেবাৰে নাহে এডপ্টাৰ দৰকাৰে মানে GoProৰ লগত আৰু এটা মাইকো লগত লাগিব এতিয়া এডপ্টাৰটো পাই গ'লোঁ কিন্তু এতিয়া মাইকটোহে লাগে মোক এডপ্টাৰ আৰু মাইকটো চেক কৰিব হ'লে GoProটো প্ৰথম খুলি ল'ব লাগিব প্ৰথম GoProটো খুলি লৈছোঁ তাৰপিছত মাইকটো চেক কৰোঁ মানে কানেকশ্যন হয়নে নহয় ভইচ কোৱালিটি ভাল আহেনে নাহে দাদা মোৰ এই GoPro ডিছপ্লেটো ফাটিলে মানে লগাব পৰা যাব নি হ'ব কলকাতা ছাৰ্ভিচ চেণ্টাৰ ইয়াত নহ'ব এডপ্টাৰটো আৰু মাইকটো চেক কৰিব হ'লে প্ৰথম GoProটো খুলি ল'ব লাগিব এইটো কভাৰ হয় এক্সট্ৰাকেনে ফ্লিপকাৰ্টত বা এমেজনত পাই যাব আপোনালোকে আৰু এইফালে দেখিবলৈ পাইছে এইটো এডপ্টাৰটো খুলি দিলে ইমান সৰু বস্তু এইটো দেখিছে নহয় ইমান দাম হয় অকল চাউণ্ডৰ কাৰণে লাগে এইটো কভাৰটো ভিতৰৰ পৰা GoProটো খুলি দিলোঁ একেবাৰে লেতেৰা হৈ আছে বাইকত অহা যোৱা কৰা যে একদম ধূলি হৈ গৈছে চাৰিওফালে GoPro ছেটআপৰ কাৰণে বস্তুখিনি লৈ লোৱা হ'ল এইফালে আপোনালোকে দেখিবলৈ পাইছে বয়াৰ 3.5mm জেক আৰু এইফালে দেখিবলৈ পাইছে GoPro 3.5mm জেক মানে আপোনাৰ এডাপ্টাৰ আৰু এইখিনি লৈ লোৱা হৈ গ'ল আৰু যিটো মটো ব্লগিঙৰ কাৰণে ছেটআপ কৰিবলগীয়া হয় ন ভিডিঅ' এক্সট্ৰাকে সেইটো চেনেলত ৰিভিউ চেনেলত দি আছোঁ আপোনালোক খুবেই ভাল পাব কেনেকৈ ছেটআপ কৰিব লাগে সকলোবোৰ তাতে শিকোৱা হ'ব আৰু পে'মেণ্টটো কৰি আমি ওলাই থাকোঁ প্ৰায় বহু সময় হৈ গ'ল কেইটা বাজিলে 7:30 ন আৰু পটাপট যাব লাগে আমিও এইখিনি বস্তু লৈ লওঁ ওলাওঁ GoPro ছেটআপ কৰি ল'লোঁ এবাৰ চাউণ্ড কোৱালিটিটো সোমোৱাবলৈ আৰু মই এইটো হেলমেটটো পিন্ধি লৈছোঁ পিন্ধি লোৱাৰ পিছত এবাৰ মই চাউণ্ড কোৱালিটি সোমাই দিছোঁ ইয়াৰ 1 2 3 হেল্ল' মাইক টেষ্টিং আৰু এইফালে দেখিবলৈ পাইছে আমাৰ কেমেৰামেন আৰু এইফালে দেখিবলৈ পাইছে কেছ কম্পিউটাৰ আমি আহি পালোঁ আৰু ধুনীয়াকৈ মই যিটো ছেটআপ কৰিম ন কেনেকৈ ছেটআপ কৰিব লাগে সম্পূৰ্ণ আপোনালোকক দেখুৱাম ব'ল যাব লাগে দেই কেমেৰা দে চলো দাদা যাওঁ দেই বাই বাই আৰু চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাই দিব আৰু বাই বাই আপুনি অকণমানো কমাই দিলে ন ঠিক আছে আহিছোঁ